নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে অলপ হেউতেকে হলেও সকলোলৈকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আগন্তুক কাতি বিহুৰ শুভেচ্ছা জনালো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু সকলোৱে কোভিড প্ৰটকলৰ যি নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ পালন কৰি দুৰ্গা আইমাতৃৰ চৰণত সেৱা জনাই দুৰ্গা পূজা উদযাপন কৰিছে। আৰু মই আইমাতৃৰ চৰণত সেৱা জনাই আপোনালোক সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিলো। আজি আমি এনেবিধ বেমাৰৰ বিষয়ে আলোচনা কৰিম যোনবিধ বেমাৰ আমাৰ যি এই হাতৰ গাঁঠি আছে যোনটোক আমি ৰিষ্ট বুলি কওঁ, ইয়াতে এটা বেমাৰ হয় যোনটো নেকি আমাৰ নাৰ্ভ কম্প্ৰেছন হ'লে হয়। সেই বেমাৰবিধৰ নাম হৈছে কাৰ্পল টানেল চিণ্ড্ৰম। এতিয়া কাৰ্পল টানেল চিণ্ড্ৰমনো কি হয়, ইয়াৰ প্ৰধান কাৰণসমূহ কি কি, ইয়াৰ প্ৰধান যি লক্ষণসমূহ আছে লক্ষণসমূহ কেনেধৰণৰ হয় আৰু ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰিম সেই বিষয়ে আলোচনা কৰিম। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি জানিম যে কাৰ্পল টানেল চিণ্ড্ৰমনো কি হয়। কাৰ্পল টানেল চিণ্ড্ৰমত কি হয়, আমাৰ হাতৰ এইফালেদি মিডিয়ান নাৰ্ভ এডাল যায় যোনডালে নেকি আমাৰ যি হাতৰ এই মাংসপেশীবোৰ আছে মাংসপেশীবোৰত ছাপ্লাই কৰে। সেই মিডিয়ান নাৰ্ভডাল আমাৰ হাতত এনেধৰণে গাঁঠি আমাৰ যি হাতৰ গাঁঠি আছে গাঁঠিটোত কি হয় কেইটামান মানে সৰু সৰু কিছুমান বন থাকে আৰু সেই বনকেইটাৰ মাজেদি আমাৰ যি মিডিয়ান নাৰ্ভডাল আছে মিডিয়ান নাৰ্ভডাল এনেধৰণে পাৰ হৈ যায়। বিভিন্ন ধৰণৰ কাৰণত কি হয় আমাৰ এই যি মিডিয়ান নাৰ্ভ আছে মিডিয়ান নাৰ্ভডাল আমাৰ কম্প্ৰেছন হয়। কম্প্ৰেছন হোৱাৰ ফলত বা যি হেঁচা খোৱাৰ ফলত কি হয় আমাৰ নাৰ্ভডালেদি যোনখিনি ব্লাড ছাপ্লাই আমাৰ হাতলৈ যাব লাগে সেইখিনি যাব নাপায় আৰু যিখিনি আমাৰ ব্ৰেইনৰ পৰা যিখিনি ইম্পালছ পঠায় সেইখিনি কি হয় আমাৰ আঙুলিকেইটালৈ গৈ নাপায়গৈ ইয়াত কম্প্ৰেছন হৈ থকাৰ কাৰণে। আৰু তাৰ ফলত আমাৰ হাতখনৰ যি হাতৰ তলুৱাৰ পৰা ধৰি পিনে আমাৰ আঙুলিকেইটালৈ কি হয় মানে জিনজিনা আৰম্ভ হয়, তাৰপিছত কিবা খোচা বিনা টাইপৰ কৰিব ধৰে আৰু আমাৰ হাতৰ গাঁঠিৰ যি হাতৰ তলুৱা ছাইডে যি গাঁঠি আছে ইয়াত কি হয় আমাৰ যথেষ্ট বিষ অনুভৱ হয়। ধৰি লওক আমি কিছুমান বস্তু এনেকৈ ধৰা মেলা কৰাটো আমাৰ অসুবিধা হয়, তেতিয়াও বিষ অনুভৱ হয় যথেষ্ট। কিছুমান পেচেণ্টে কমপ্লেইন কৰে যে যেতিয়া তেওঁলোকে ৰাতি শুই থকাৰ টাইমত কি হয় আমাৰ হাতখন কি হয় একেবাৰে কিবা লৰচৰ কৰিব নোৱাৰা ধৰণৰ হৈ পৰে, কিবা হাতখন পূৰা জিন টাইপৰ কৰে আৰু তাৰ কাৰণে কি হয় তেওঁলোকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হাতখন খুব এনেধৰণে জোকাৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়া এনেধৰণে জোকোৱাৰ ফলত কি হয় যি হাতৰ যি মানে জিন টাইপৰ যি হাতখন অলপ উঠা মেলা অলপ প্ৰব্লেম গোটেই অলপ অসুবিধা অনুভৱ কৰে সেইটোৰ পৰা পৰিত্ৰাণ পায়। এতিয়া আমি ইয়াৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিম। প্ৰথম কাৰণবিধ হৈছে ৰিপিটেড অভাৰ ইউজ। ৰিপিটেড অভাৰ ইউজত কি হয় আমি যেতিয়া অফিচত কম্পিউটাৰত একেৰাহে টাইপিং কৰি থাকিলে আমাৰ হাতখন এনেধৰণে কি হয় আমাৰ ডেস্কত কি হয় হাতৰ এই হাতৰ আমাৰ গাঁঠি এই হাতৰ তলুৱা চাইডে এইটো চাইড ডেস্ক এনেধৰণে লাগি থকা আৰু আমি এনেধৰণে কণ্টিনিউ কম্পিউটাৰ টিপি থাকোঁ। তাৰ ফলত কি হয় ইয়াতে হেঁচা প্ৰয়োগ হয়, তাৰ ফলত আমাৰ এই যি নাৰ্ভ আছে মিডিয়ান নাৰ্ভডাল সেই নাৰ্ভডাল কম্প্ৰেছন হয় আৰু আমাৰ বিষ অনুভৱ হয়। আমি এনেধৰণে বস্তুবোৰ ধৰিব নোৱাৰোঁ, এনেধৰণে টাইপিং কৰোঁতে আমাৰ যথেষ্ট বিষ অনুভৱ হয়। তাৰ পৰা আমি কেতিয়াবা যদি আমাৰ হাতত দুখ পাওঁ তাৰ ফলতো আমাৰ কাৰ্পল টানেল চিণ্ড্ৰম হ'ব পাৰে। আমি যেতিয়া পৰিলোঁ বা আমাৰ হাতখন মোচোকা খালে তাৰ ফলত কি হয় আমাৰ যি এই নাৰ্ভডাল বাই চান্স কম্প্ৰেছন হৈ যাব পাৰে, সেইটো কাৰণে আমাৰ বিষ অনুভৱ হ'ব পাৰে। এতিয়া আমি ইয়াৰ চিকিৎসা সম্বন্ধে আলোচনা কৰিম। আমি কেনেধৰণৰ এক্সাৰচাইজ কৰিলেনো আমি এই কাৰ্পল টানেল চিণ্ড্ৰমৰ পৰা ঘৰতে আমি পৰিত্ৰাণ পাব পাৰিম সেই বিষয়ে আলোচনা কৰিম। পোনপ্ৰথমে আপোনালোকে এটা পাত্ৰত কুহুমীয়া গৰম পানী অলপ লৈ ল'ব। কুহুমীয়া গৰম পানীটো লওঁতে আপোনালোকে কি কৰিব, আপোনালোকে কিমান পৰিমাণে গৰম আপোনালোকে সহ্য কৰিব পাৰিব সেই হিচাপতহে আপোনালোকে কুহুমীয়া গৰম পানীটো লৈ ল'ব। লোৱাৰ পিছত আপোনাৰ যি হাতখন আছে এই হাতখন আমি এনেধৰণে ভাঁজ কৰি পিনি আমাৰ ভিডিঅ'ত দেখুওৱাৰ ধৰণে আপোনালোকে পাত্ৰটোত কি কৰিব লাহেকৈ হাতখন ভৰাই দিব। ভৰাই দিয়াৰ পিছত এনেধৰণে ভৰাই পিনি আপোনালোকে 1 মিনিট থ'ব। 1 মিনিট থোৱাৰ পিছত লাহেকৈ হাতখন গৰম পানীৰ পৰা উলিয়াই আনি পিনি আঙুলিকেইটা এনেধৰণে বাহিৰলৈ এনেধৰণে মেলি দিব। এনেধৰণে মেলি দিয়াৰ পিছত
আকৌ আপোনালোকে এনেধৰণে কুচাই পিনে আকৌ গৰম পানীটোত ভৰাই দিব। তেনেধৰণে 1 মিনিট থ'ব। আকৌ লাহেকৈ এনেকৈ আঙুলিকেইটা মেলি দিব। এনেধৰণে কৰাৰ ফলত কি হয়, আমাৰ যি হাতৰ তলুৱা ছাইডৰ মাংসপেশী আছে আৰু আমাৰ যি ডৰ্চম ছাইড আছে, এইফালৰ যি মাংসপেশীখিনি, সেই মাংসপেশীখিনি কি হয়, দুই ছাইডে বেলেঞ্চটো মেইনটেইন হৈ থাকে। বিশেষকৈ আমি কি কৰোঁ, আমাৰ যি হাতৰ তলুৱা আছে, তলুৱা ছাইডৰ মাংসপেশীখিনি আমি বেছি ইউজ কৰোঁ আৰু এইফালৰ মাংসপেশীখিনি আমি বহুত কম ইউজ কৰোঁ। তেতিয়া কি হয়, তাৰ ফলত আমাৰ যি হাতৰ যি মাংসপেশীখিনি দুই ছাইডৰ বেলেঞ্চটো অলপ মানে মেইনটেইন হৈ নাথাকে। যেতিয়া আমি এনেধৰণে একেলগে এনেধৰণে কৰোঁ, তেতিয়া আমাৰ দুই ছাইডৰ মাংসপেশীখিনি ইউজ হয় আৰু ইউজ হোৱাৰ ফলত আমাৰ যি হাতৰ যি বেলেঞ্চ আছে মাংসপেশীখিনি দুই ছাইডৰ, সেই বেলেঞ্চটো মেইনটেইন হৈ থাকিব। আৰু এনেধৰণে আপোনালোকে টোটেল 10ৰ পৰা 15 বাৰমান কৰিব। এনেধৰণে কৰাৰ ফলত আপোনালোকৰ হাতৰ গাঁঠিৰ যি বিষ আছে, সেই বিষ কমিবলৈ আৰম্ভ কৰিব। তাৰপিছত আপোনালোকে লাহে লাহে এক্সাৰচাইজসমূহলৈ যাবলৈ আৰম্ভ কৰিব। প্ৰথম এক্সাৰচাইজবিধ হৈছে, আপোনালোকৰ কি কৰিব, হাতখন এনেধৰণে বাউসী লেভেলত এনেধৰণে ল'ব। লোৱাৰ পিছত আমাৰ যি আঙুলি আছে, আঙুলিটো এনেধৰণে ইখন হাতৰ আঙুলিয়ে বুঢ়া আঙুলিটো এনেধৰণে ধৰি লওঁ। ধৰাৰ পিছত এনেধৰণে কৰি আমাৰ যি বুঢ়া আঙুলিটো আছে, সেই আঙুলিটো আমি ইখন হাতেৰে এনেধৰণে ধৰি পিনি সেই আঙুলিটো আমি এনেধৰণে পিছলৈ টানিম। তেতিয়া কি হয়, আমাৰ এডোখৰ অলপ মানে ষ্ট্ৰেছ টাইপৰ ফিল হয়। তেতিয়া আমাৰ যি মিডিয়ান নাৰ্ভ আছে, সেই নাৰ্ভডালৰ কম্প্ৰেশ্যনটো অলপ কমিব। এনেধৰণে কৰিম। 1 2 3 4 5 6 7 8 9 10। আকৌ ঢিলা কৰি দিলোঁ। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10। আকৌ ঢিলা কৰিলোঁ। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10। এনেধৰণে চাই লওক। এনেধৰণে আপোনালোকে 10 বাৰমান কৰিব। নেক্সট এক্সাৰচাইজবিধ হৈছে, আপোনালোকে কি কৰিব, ঠিক একেদৰে আপোনালোকৰ হাতখন এনেধৰণে আগলৈ এনেধৰণে ল'ব। লোৱাৰ পিছত আমাৰ যি হাতখন চিধা থাকিব, আমাৰ যি বাউসী আছে, বাউসী লেভেলৰ হাতখন এনেধৰণে চিধা থাকিব। তাৰপিছত আমাৰ ইখন হাতেৰে হাতৰ যি আঙুলিকেইটা আছে, আঙুলিকেইটা এনেধৰণে ধৰি পিনি আঙুলিকেইটা আমাৰ গাৰ ফাললৈ এনেধৰণে কৰিম। আৰু এনেধৰণে কৰাৰ ফলত কি হয়, আমাৰ হাতৰ এইফালে মানে আমাৰ যি হাতৰ তলুৱা ছাইডে, এইটো ছাইডে কি হয়, আমাৰ ষ্ট্ৰেছ টাইপৰ অলপ ফিল হয়। এনেধৰণে আমি ৰখাই থ'ম। 1 2 3 4 5 6 7 8 9 10। ঢিলা কৰি দিলোঁ। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10। আকৌ ঢিলা কৰি দিম। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10। আমি এনেধৰণে 10 বাৰ কৰিম। নেক্সট এক্সাৰচাইজবিধ হৈছে, আপোনালোকে ইয়াৰ বাবে কি কৰিব, এনেধৰণে হাতখন এনেধৰণে কৰি ল'ব। এনেধৰণে লোৱাৰ পিছত বাউসী ল'বলৈ এনেধৰণে কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে নহ'লে কি কৰিব, এখন টেবুলৰ সহায়ো ল'ব পাৰে। টেবুলৰ পৰা এনেধৰণে হাতখন থৈ ল'ব। তাৰপিছত আমাৰ হাতৰ আঙুলিকেইটা কি হয়, ষ্ট্ৰেইট থাকিব, এনেধৰণে চিধা থাকিব। চিধা থকাৰ পিছত আমাৰ আঙুলিকেইটা, মূৰকেইটা এনেধৰণে ভাঁজ কৰি দিম। তাৰপিছত আমাৰ এনেধৰণে কৰিম। এনেধৰণে কৰাৰ পিছত এনেধৰণে কৰিম। লাষ্টত আমি পূৰা মুঠি মাৰি দিম। ফাৰ্ষ্ট আমি এইটোক 1 ক'ম, তাৰপিছত আমি এইটোক 2 ক'ম, তাৰপিছত এইটো 3 ক'ম, তাৰপিছত এইটো 4 ক'ম, লাষ্টত মুঠি মৰাটোক 5 ক'ম। আৰু এনেধৰণে আমি কণ্টিনিউ কি কৰিম, 5ৰ পৰা 10 বাৰমান কৰিম। নেক্সট এক্সাৰচাইজবিধ আপোনালোকে কি কৰিব, আপোনালোকে হাতখন এনেধৰণে থৈ ল'ব টেবুলখনৰ ওপৰত। এনেধৰণে টেবুলখনৰ ওপৰত থৈ লোৱাৰ পিছত আপোনাৰ হাতখনৰ যি আঙুলিকেইটা মেলিও ল'ব পাৰে, নহ'লে এনেধৰণে কুচাইও ল'ব পাৰে। আপোনালোকৰ যেনেধৰণে কমফৰ্টেবল হয়, সেই হিচাপত ল'ব। এনেধৰণে লোৱাৰ পিছত টেবুল এখনৰ ওপৰত এনেধৰণে চাপৰ্ট থৈ ল'লে ভাল হয় আপোনালোকৰ কাৰণে। থৈ লোৱাৰ পিছত আমাৰ ইখন হাতেৰে এনেধৰণে আমি প্ৰেছ কৰিম। এনেধৰণে হাতখনৰ ওপৰত বা হাতৰ আঙুলিকেইটা বা মুঠিটোৰ ওপৰত এনেধৰণে দিম। দিয়াৰ পিছত আমি ইখন হাতেৰে আমি এই হাতৰ মুঠিটো বা আঙুলিকেইটা আমি তললৈ এনেধৰণে প্ৰেছ কৰিম আৰু আঙুলিকেইটা আমি তললৈ এনেধৰণে যাবলৈ নিদিওঁ। আমি এটা পজিশ্যন ৰখাই থ'ম। এনেধৰণে কৰিম 1 2 3 4 5 6 7 8 9 10। ঢিলা কৰি দিলোঁ। আকৌ কৰিম 1 2 3 4 5 6 7 8 9 10। ঢিলা কৰি দিলোঁ। আকৌ 1 2 3 4 5 6 7 8 9 10। আকৌ ঠিক আমি তলৰ ফালৰ পৰা ওপৰলৈও কৰিম এনেধৰণে 1 2 3 4 5 6 7 8 9 10। ঢিলা কৰি দিলোঁ। 1 2 3 4 5 6 7 8 9 10।
এনেধৰণে আপোনালোকে 5ৰ পৰা 10 বাৰমান কৰিব। নেক্সট এক্সাৰচাইজৰ কাৰণে আপোনালোকে এনেধৰণে এডাল ৰাবাৰ পেন লৈ ল'ব। এনেধৰণে ৰাবাৰ এডাল লৈ ল'ব। ৰাবাৰ এডাল লোৱাৰ ফলত এনেধৰণে বুঢ়া আঙুলি আমাৰ যি আছে বুঢ়া আঙুলি এনেধৰণে থৈ ল'ব। থোৱাৰ পিছত আমি আমাৰ যি আঙুলিকেইটা আছে আঙুলিকেইটা লাহেকৈ এনেধৰণে ভৰাই ল'ম। ভৰোৱাৰ পিছত আমি এনেধৰণে আঙুলিকেইটা কি কৰিম, এনেধৰণে আঙুলিকেইটা আমি এনেধৰণে মেলিম, আকৌ কুচাই দিম, আকৌ মেলিম, কুচাই দিম। আপোনালোকে এনেধৰণে এটা আঙুলিটো এনেধৰণে কৰিব পাৰে। এনেধৰণে কুচাই মেলি দিলোঁ, আকৌ কুচাই দিম, মেলি দিলোঁ, কুচাই দিম। মোৰ যিহেতু ৰাবাৰডাল অলপ ঢিলা হৈছে ধৰণে দেখাই দিছোঁ। চাওক, এনেকৈ মেলি দিলোঁ, আকৌ কুচাই মেলি দিলোঁ, কুচাই দিলোঁ। তাৰপিছত আমি এটা আঙুলি এনেধৰণে 10 বাৰমান কৰিলোঁ, 5ৰ পৰা 10 বাৰমান কৰিলোঁ। নেক্সট আঙুলিটো আমি এনেধৰণে কৰিম, এনেধৰণে মেলি দিলোঁ, আকৌ কুচাই দিলোঁ, মেলি দিলোঁ, কুচাই দিলোঁ। তাৰপৰা আমি নেক্সট ইটো আঙুলি কৰিম, মেলি দিলোঁ, কুচাই দিলোঁ, মেলি দিলোঁ, কুচাই দিলোঁ। মেলি দিয়াৰ ফলত আকৌ আগৰ পজিশ্যন আহিব। তাৰপৰা আমি গোটেইকেইটা আঙুলিতে এনেধৰণে কৰিব পাৰোঁ। এনেধৰণে আপোনালোকে 5ৰ পৰা 10 বাৰমান কৰিব। এতিয়া আমি আলোচনা কৰিম এই এক্সাৰচাইজসমূহ কৰিলে কোনসকল ব্যক্তি নিশ্চয় ভাল ফল লাভ কৰিব আৰু কেনেধৰণৰ ব্যক্তিসকলে এই এক্সাৰচাইজসমূহৰ পৰা বিশেষ কোনো ফল লাভ কৰিব নোৱাৰিব। প্ৰথমতে আপোনালোকৰ যি হাতৰ গাঁঠিৰ বিষ আছে বা যি কাৰ্পল টানেল চিণ্ড্ৰম হৈছে, এনেধৰণে হাতৰ তলত বিষ হৈ আছে, সেই বিষটো যদি আপোনালোকৰ 10 মাহৰ ভিতৰত হৈ আছে, তেতিয়াহ'লে আপোনালোকে এই এক্সাৰচাইজসমূহ কৰি নিশ্চয় ভাল ফল লাভ কৰিব। যদি আপোনালোকৰ বয়স যদি 50 বছৰতকৈ তলৰ হয়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ভাল ফল লাভ কৰিব। যদি আপোনালোকৰ বয়স 50 বছৰতকৈ বেছি হয়, তেতিয়াহ'লে আপোনালোকে বিশেষ কোনো ভাল ফল লাভ কৰিব নোৱাৰিব। নেক্সট, আপোনালোকৰ যদি হাতৰ বিষটো যদি পূৰা কণ্টিনিউ হৈ থাকে, পুৰা দিনটো একেৰাহে হৈয়ে থাকে প্ৰব্লেমটো, তেতিয়াহ'লে আপোনালোকে বিশেষ কোনো ভাল ফল লাভ কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকে যদি আপোনালোকৰ হাতৰ বিষটো কিবা কাম কৰোঁতে এনেকৈ ধৰোঁতে মেলোঁতে যদি বিষ অনুভৱ হয়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এই এক্সাৰচাইজসমূহ কৰিলে ভাল ফল লাভ কৰিব। এতিয়া আমি কেনেধৰণৰ কামসমূহৰ পৰা আঁতৰি থাকিলে আমাৰ যি হাতৰ বিষ আছে, হাতৰ বিষৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম, সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে আপোনালোকে এভইড কৰিব লাগিব যে আমাৰ যি হাতৰ গাঁঠিৰ হাতৰ তলুৱাৰ যি এইটো গাঁঠিটোৰ হাতৰ তলৰ চাইডে যোনটো ছাইড আছে, সেই ছাইডটো কি কৰিম, আমি আমাৰ বেছি কম্প্ৰেছনত যেন থাকিব নালাগে, সেইটো আমি চাব লাগিব। আমি যেতিয়া কম্পিউটাৰ টাইপিং কৰি থাকোঁ বা কিছুমান ইণ্ডাষ্ট্ৰীত আমাৰ যি হাতৰ ফিংগাৰবোৰ বেছি ইউজ কৰি থকা হয়, এনেধৰণৰ কামবোৰত কি কৰিব লাগে, আমাৰ যি হাতৰ আঙুলিকেইটা আমি কমচে কম 2 বা 3 মিনিট আমি ৰেষ্ট দিব লাগে। মই আশা কৰিছোঁ যে আপোনালোকে এই এক্সাৰচাইজসমূহৰ পৰা আপোনালোকৰ হাতৰ গাঁঠিৰ তলুৱাৰ যি বিষ আছে, সেই বিষটো নিশ্চয় কম কৰিব পাৰিব বা তাৰ পৰা যি কাৰ্পল টানেল চিণ্ড্ৰম আছে, সেই চিণ্ড্ৰমৰ পৰা নিশ্চয় পৰিত্ৰাণ পাব পাৰিব। আৰু আপোনালোকৰ যদি কোনোবা এক্সাৰচাইজ কৰোঁতে যদি প্ৰব্লেম হয়, ওচৰৰ ফিজিঅ'থেৰাপিষ্টৰ সহায়ো ল'ব পাৰে বা আপোনালোকে মোক কমেণ্টত জনাব পাৰে, এই বিষয়ে মোৰ লগত আলোচনাও কৰিব পাৰে। আৰু যদি আপোনালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যন লিংক দিয়া হৈছে, তাত গৈ নিশ্চয় চাব পাৰিব। আৰু যদি আপোনালোকে মোৰ এই চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।